নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰথমতে আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ বহুত বেছি শুভেচ্ছা জনালো আজি আমি যাব ওলাইছো তেজপুৰলৈ অলৰেডি আমি গাড়ীত বহিলোৱে দেখিছেনে গাড়ীত বহিলো সময়ৰ নাটনি হোৱাৰ কাৰণে ওলোৱা সময়খিনি ক্যাপচাৰ কৰিব পৰা নগল কিন্তু এতিয়াৰ পৰা তেজপুৰলৈ যোৱা গোটেই জাৰ্নিটো আপোনালোকক দেখুৱাম আৰু তেজপুৰত বাহতৰ ঘৰলৈ যাম বাহতৰ ঘৰত গৈ কি কৰো কি নকৰো এই সকলোবোৰ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষৰলৈকে দেখিছেনে নগাঁও টাউনৰ বতৰটো একদম কিনকিনিয়া বৰষুণ জাৰ্নি কৰিবলৈ খুবেই ভাল লাগে এনেকুৱা বতৰত মোৰ বহুত ভাল লাগে আপোনালোকে ভাল পায় নে নাপায় ক'বচোন এফালে চাই দিয়া আৰু এয়া হৈছে তেজপুৰৰ পৰুৱা চাৰিআলি আৰু এয়া জাষ্ট তেজপুৰ মিছন চাৰিআলিৰ আৰ্মি কেম্প পাৰ হলো আৰু এইখন হৈছে আৰ্মিসকলৰ কেণ্টিন গজৰাজ আৰু ইয়াতে ৰখি বাহতৰ কাৰণে কিবা মিঠাই চিঠাই অলপ লৈ লওঁ আৰু মোক খুব ভোক লাগিছে কিবা এটা খাইও লওঁ খাই লওঁ খাই বৈ লৈ মিঠাই চিঠাই ল'লোঁ তাৰপাছত আকৌ এতিয়া গাড়ীত আহি আছোঁ আৰু বেছি দূৰ নাই ইফালে বিভুৱে কি কৰি আছে চাওকচোন
বাহঁতৰ ঘৰৰ পৰাই গ'লোহি আৰু এইফালে ভিনদেউ ওলাই আহিছে। মা দাদা বৌহঁত আমি যোৱা আগদিনাখনেই গৈছিলে বাহঁতৰ ঘৰলৈ। এয়া সি চাহ খাই আছে, মায়ে বিভোগ লৈ আছে আৰু এইফালে বৌ আৰু বায়ে পাকঘৰত কিবা কিবি বনাই আছে। বৌয়ে মাংস বনাই আছে ইয়াত। আৰু এইফালে চাওকচোন মাহঁতৰ মছলা দানিটো ইমান ভাল লাগিছে। এয়া আমাকো চাহ দিছে, গতিকে চাহটো খাই লওঁ। নহয় আপুনি এতিয়া আমি চাহ তাহ খাই কৰি উঠিলোঁ। ভাবিলোঁ বাহঁতৰ নতুন ঘৰটো আপোনালোকক অকণমান দেখুৱাই দিওঁ, মানে সৰুকৈ হোম টুৰ এটা কৰি দিওঁ। আহকচোন চাওঁ বাহঁতৰ নতুন ঘৰটো। এইখিনি এণ্ট্ৰেঞ্চ, বাহঁতে ফুল লগাই থৈ দিছে। এইফালে ওপৰলৈ যায়। এইকেইটা ফ্ল'ৰ বনোৱা হোৱা নাই, বনাব আৰু লাহে লাহে। এইজনী ইচি হাই কৰি দিয়া। এইফালেদি এনেকৈ সোমাই ইখন বাৰাণ্ডা। বাৰাণ্ডাত ফুল লগাই থৈ দিছে। সেইটো সঁচাসুচি ফুল নহয়, এই মানি প্লেণ্টডালহে সঁচাসুচি, বাকীখিনি প্লাষ্টিকৰ। এইডাল ৰাখি পিন্ধিব আৰু এইফালেদি এনেকুৱা কৰি এইটো সিহঁতৰ ড্ৰয়িং ৰুমটো। এতিয়াও ভালকৈ ছেটিং হোৱাই নাই বস্তুবোৰ। এইটো কৰ্ণাৰত। এয়া সিহঁতৰ ফেমিলি এলবাম। ড্ৰয়িং ৰুমৰ পৰা এনেকৈ আহি এইফালে এইটো বেচিন। এইটো এৰিয়াটো একেবাৰে ছেটিং হোৱা নাই, খাম খালি হৈ আছে। তাৰপাছত এনেকৈ চিধা আহি এইটো কাজু বাবুৰ ৰুম, বাচ্ছা পাৰ্টিৰ ৰুম। এইটো চাওকচোন, এইটো বা আৰু কাজুৱে মিলি বনাইছে। ইমান ভাল লাগিছে দেখিছেনে? দেখিবলৈ খুবেই ধুনীয়া লাগিছে, ৰাতি আৰু বেছি ভাল লাগে। তাৰপাছত কাজু ৰুমৰ পৰা ওলাই আহি এইটো ডাইনিং এৰিয়া আৰু এইফালে এইটো হ'ল কিটচেনটো দেখুৱাই দিওঁ। আৰু কিটচেনৰ পৰা ওলাই এইফালে যায় বাহঁতৰ ৰুমলৈ, এইটো মাষ্টাৰ বেডৰুম। অলপ খুলি পেলাই দেখুৱাই দিছোঁ। এইটো চাইড ছেটিং হোৱা নাই, সেইকাৰণে এইটো চাইড নেদেখুৱাওঁ, বায়ে দেখুৱাবলৈ মানা কৰিছে। তাৰপাছত বাহঁতৰ ৰুমৰ পৰা ওলাই আহি এনেকৈ কিটচেনটো পাৰ হৈ এনেকৈ বাহিৰলৈ যায়। বাহিৰত এয়া এইটো বাহঁতৰ পুৰণা ঘৰটো, সেইফালে এটা বাথৰুম আছে। এইটো বাহঁতৰ পুৰণা ঘৰটো, তাত এতিয়া ভাড়া দি থৈছে। এতিয়া দুপৰীয়া খোৱাৰ সময়। ভিনদেউ আমাক এইবিলাক খালে
আমাক এইবিলাক খালে এইটো আমাৰ ভিন্দৌ আন্ধাৰ হৈ থাকিলে মুখখন মা পূৰা ভোগত ব্যস্ত আৰু আমাৰ কাজু বাবু এয়া কি মা এয়া মাংস এয়া মাছ এয়া মাংস মুড়ি ঘণ্টা দালি বেঙেনা ফ্ৰাই পটল ফ্ৰাই মাংস পটল ফ্ৰাই তিয়ঁহ পিঁয়াজ যোৱা সময় হৈ গ'লহি যোৱাৰ আগতে চবকে আকৌ এবাৰ দেখুৱাই লওঁ এইফালে মাও ওলাই আছে এইফালে আকৌ বাচন ধুই আছে আমাৰ লগত কাজু বাবু যাব চবেই কাপোৰ পিন্ধি আছে কাদমে বেগ চেগ লৈ ৰেডি একদম বাবু ৰেডি হৈ গ'লানে ঠিক আছে তেনেহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো যোৱাখিনিও দেখুৱাই দিম বাৰু যিমানখিনি পাৰোঁ দুইখন গাড়ী ৰেডি হৈ গ'ল এখন দাদাহঁতৰ গাড়ীখন আৰু সেইখন আমাৰখন বাই বাই তোমাৰ মনটো বেয়া লাগিছে না বিভু যিহেতু আমাৰ লগত অহা নাছিল মানে তাক মাক পালে সি মোকো পাহৰি যায় কাকোৱে নালাগে সি মাহঁতৰ লগত দাদা গাড়ীখনত আহিছিলে আৰু দাদাহঁত বাইপাছেদি ঘৰলৈ যাব সেইকাৰণে আমিতো টাউন হৈ আহিব লাগিব তাক দিবলৈ গাড়ীখন ৰখাইছিলে বিভু কাৰ লগত আছিলা তুমি আমি আহি পাই গ'লোহি এতিয়া সন্ধিয়া 7টা বাজিছে তেজপুৰলৈ অহা যোৱা কৰা দিনটো বহুত কষ্ট লাগিছে বহুত বেছি ভাগৰ লাগিছে একদম পূৰা বিচনাত শুই দিওঁ লাগিছে কিন্তু এতিয়াতো ৰাতি খানাটো বনাব লাগিবই পোৱালীকেইটা আছে যিহেতু আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই